সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আৰু লাহৰীঘাট আঞ্চলিক সমিতিৰ সহযোগত সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান আয়োজন কৰা হয় লাহৰীঘাট ব্লক কমিউনিটি হলত। ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। উক্ত অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি ইমতিয়াজ হুছেইন, উপসভাপতি মোছাৰফ হুছেইন কবিৰ, সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম, সহকাৰী সম্পাদক ইকৰামুল হুছেইন, প্ৰচাৰ সম্পাদক ছাদ্দাম হুছেইন, কেন্দ্ৰীয় আমছুৰ কদ্দুছ আলী চৰকাৰ, লগতে মৰিগাঁও জিলা আমছুৰ সভাপতি অধিবক্তা হাৰুণ অল ৰছিদ, সাধাৰণ সম্পাদক মিনাৰুল হক, জিলা আমছুৰ অন্য বিষয়ববীয়া। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে লাহৰীঘাট সমজিলাৰ আৰক্ষী অধীক্ষক, লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে সদৌ অসম শিক্ষা মিত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি মইনুল হক চৌধুৰী আৰু আমছুৰ প্ৰাক্তন বিষয়ববীয়াসকল। এই অনুষ্ঠানটো সুন্দৰকৈ পৰিচালনা কৰি দিয়ে লাহৰীঘাট আঞ্চলিক আমছুৰ সভাপতি জহিৰুল ইছলাম, সাধাৰণ সম্পাদক আছৰাফুল ৰহমান আলামিন, উপদেষ্টা ৰাতুল ইছলামৰ লগতে লাহৰীঘাট আঞ্চলিক আমছুৰ বিষয়ববীয়াই। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আৰু লাহৰীঘাট আঞ্চলিক সমিতিৰ সহযোগত সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান আয়োজন কৰা হয় লাহৰীঘাট ব্লক কমিউনিটি হলত। ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। উক্ত অনুষ্ঠানত উপস্থিত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আৰু লাহৰীঘাট আঞ্চলিক সমিতিৰ সহযোগত সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান আয়োজন কৰা হয় লাহৰীঘাট ব্লক কমিউনিটি হলত। ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। উক্ত অনুষ্ঠানত উপস্থিত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আৰু লাহৰীঘাট আঞ্চলিক সমিতিৰ সহযোগত সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান আয়োজন কৰা হয় লাহৰীঘাট ব্লক কমিউনিটি হলত। ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। উক্ত অনুষ্ঠানত উপস্থিত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আৰু লাহৰীঘাট আঞ্চলিক সমিতিৰ সহযোগত সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান আয়োজন কৰা হয় লাহৰীঘাট ব্লক কমিউনিটি হলত।